হেল্ল' এভৰিৱান। এখন নদীৰ পাৰত এটা সভ্যতা গঢ়ি উঠা বা এখন নগৰ চহৰ গঢ়ি উঠাটো সাধাৰণ কথা। সিন্ধু ঘাটি উপত্যকাৰ পৰা আজি পৰ্যন্ত আমাৰ ভাৰতৰ বা অসমৰ নদ নদীসমূহৰ পাৰত বিভিন্ন ধৰণৰ চহৰ নগৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠা দেখা গৈছে। এইটো ভিডিঅ'ত এইবিলাক কুৱেশ্যন কভাৰ কৰা হ'ব, কিয়নো এইবিলাক পৰীক্ষাত আহি গৈছে আৰু আগন্তুক পৰীক্ষাত যে নাহিব তাৰ কোনো মান নাই। গতিকে এইবিলাক টপিক ইগন'ৰ কৰিব নোৱাৰা। চ' আমি প্ৰথম শ্লাইডখন আৰম্ভ কৰোঁ। নগৰ, এইফালে থাকিব নগৰ, এইফালে থাকিব নদী। যিবোৰ MCQs লৈ আহিছোঁ, যিবোৰ কুৱেশ্যন লৈ আহিছোঁ, আই চেলেঞ্জ ইউ, এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ সহজ উপায়েৰে তোমাক আজিলৈকে কোনেও বুজোৱা নাছিলে। তুমি হয়তো পেইড কোৰ্চত ইমান ধুনীয়াকৈ পোৱা নাছিলা। কথাবোৰ তেনেকুৱা, যোনবোৰ তুমি কোৰ্চ পাবলৈ পইচা দি পেইড কৰিব লগা হয়, সেইবোৰ তুমি ফ্ৰীকৈ পাইছা। গতিকে ৰেচপেক্ট ইয়'ৰ টিচাৰ। যদিহে গুৰু বুলি ভাবিছা, ৰেচপেক্ট কৰিবা আৰু জ্ঞানটো ল'বলৈ যত্ন কৰিবা। আগ্ৰা চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত। আগ্ৰা যমুনা। আহমেদাবাদ সাবৰমতী। ঠিক আছে, এই বস্তুটো ইম্পৰ্টেণ্ট চোৱা। এনেকুৱা এটা কুৱেশ্যন তুমি ক'ত পাইছিলা মনত পেলোৱাচোন। তোমাৰ যে সেইদিনা গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ গৈছিলে, তাত অৰুণাচল, ভূটান আৰু অসমৰ ট্ৰাই জংচনত অৱস্থিত এডোখৰ ঠাইৰ কথা আছিলে, ভৈৰৱকুণ্ড, নহয়নে? তিনিখন নদী লগ লাগিলে তাক ট্ৰাই জংচন বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনটো তেনেকুৱাই। এলাহাবাদখন গংগা আৰু যমুনাৰ সংগমস্থলত। এইটো খালি ট্ৰাই জংচন নহয়, এইটোতো খালি দুখন নদী। এলাহাবাদ গংগা আৰু যমুনাৰ সংগমস্থলত অৱস্থিত। অযোধ্যা সৰযূ নদী, একেবাৰে ইম্পৰ্টেণ্ট, কিয়নো ৰাম মন্দিৰ কালি পৰহি বনাই গৈছে তাত। গতিকে এইটো যে কুৱেশ্যনত নাহিব তাৰ কোনো মান নাই। বদ্ৰীনাথ অলকানন্দা। চাবা দেই, মই যিখিনি পঢ়াই আছোঁ তোমালোকে পঢ়ি আছা, এইখিনি গ্ৰেড 3 গ্ৰেড 4 বুলি নহয়। আজি আছাম পুলিচৰ ফালৰ পৰা এটা এডমিট দিয়াৰ কথা এটা নটিচ জাৰি কৰিছে। গতিকে এইখিনি প্ৰশ্ন তোমালোকৰ অসম পুলিচৰ ছাব ইন্সপেক্টৰে হওক বা কনিষ্টেবলে হওক তাতো কাম দিব। ঠিক আছে, বদ্ৰীনাথ অলকানন্দা। ঠিক আছে, চুটক মহানদী চুটক। দিল্লী ক'ত আছে? যমুনা। বহুতে সেইটোকো নাজানে, গতিকে কথাবোৰ তেনেকুৱা। দিল্লী যমুনা। ডিব্ৰুগড় ক'ত আছে কমেণ্ট কৰাচোন। কোনখন নদীৰ পাৰত ডিব্ৰুগড় অৱস্থিত কমেণ্ট কৰা। তোমাৰ প্ৰিপেৰেশ্যনটো কিমান হৈছে ময়ো চাওঁচোন। প্ৰিপেৰেশ্যনটো কিমান দূৰ আগবাঢ়িছে ময়ো চাওঁ। ডিব্ৰুগড় কোনখন নদীৰ পাৰত অৱস্থিত মোক কমেণ্ট কৰা। ইভেন মোক এইটো কমেণ্ট কৰা, ডিব্ৰুগড় গুৱাহাটী কোনখন নদীৰ পাৰত অৱস্থিত মোক কোৱা। যোৰহাটখন কোনখন নদীৰ পাৰত অৱস্থিত মোক কোৱা। অসমৰ সুধিছোঁ, নোৱাৰিলে মই শিকাই দিম, কোৱা। হায়দৰাবাদ মুচি নৈ, হায়দৰাবাদ মুচিৰ পাৰত অৱস্থিত। জবলপুৰ নৰ্মদাৰ পাৰত জবলপুৰ। জৌনপুৰ গোমতী নদী, গোমতী জৌনপুৰ। কানপুৰ গংগা কানপুৰ। দেখিছা। কলিকতা হুগলী নৈৰ পাৰত কলিকতা। লক্ষ্ণৌ গোমতী। মথুৰা যমুনা। বানাৰস আৰু পাটনা দুয়োটা গংগা পাৰত অৱস্থিত। গতিকে মই এবাৰ আকৌ ৰিপিট কৰি দিছোঁ তোমালোকৰ যাতে মনত থাকে। এইবোৰ টপিক কোনো পঢ়োৱা নাই আজিলৈকে। পঢ়াইছে যদিও মই তোমাক যিখিনি আজি চোৱা, টাইম চোৱা, 3 মিনিট লাগিছে। 3 মিনিটত মই তোমাক যিমানখিনি ইনফৰ্মেশ্যন দিলোঁ, লোকে 30 মিনিট লগাব এইখিনি পঢ়োঁতে। পাৰ্থক্য চাবা। আগ্ৰা যমুনা, আহমেদাবাদ সাবৰমতী, এলাহাবাদ গংগা যমুনা সংগমস্থল ইম্পৰ্টেণ্ট। অযোধ্যা সৰযূ নদী ইম্পৰ্টেণ্ট। বদ্ৰীনাথ অলকানন্দা ইম্পৰ্টেণ্ট। চুটক মহানদী, দিল্লী যমুনা ইম্পৰ্টেণ্ট। ডিব্ৰুগড়টো কমেণ্ট কৰা। ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী কমেণ্ট কৰা। চাওঁ মই জিকে চাওঁ তোমালোকৰ কিমান ষ্ট্ৰং। হায়দৰাবাদ মুচি, জবলপুৰ নৰ্মদা, জৌনপুৰ গোমতী, কানপুৰ গংগা, কলিকতা হুগলী, লক্ষ্ণৌ গোমতী, মথুৰা যমুনা, বনাৰস পাটনা গংগা। ঠিক আছে, মই নেক্সট ভিডিঅ'টোত এনেকুৱা নদীৰ ট্ৰাই জংচন, নদীৰ মোহনাত সৃষ্টি হোৱা কিছুমান জেগাৰ নাম, ছাপ'জ তোমাৰ এতিয়া সুন্দৰবন ডেল্টা, আমাৰ অসমৰ সেয়া কালি সুধি গ'ল ভৈৰৱকুণ্ডৰ কথা। সেইবিলাক সেনেকুৱা ধৰণৰ ক্ৰিটিকেল য'ত তুমি ফচি যাবা, সেইবিলাক কুৱেশ্যন আনিবলৈ যত্ন কৰিছোঁ। আৰু যদি ভাল লাগে এফৰ্টটো কমেণ্ট এটা কৰিবা। আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট তুমি ক'তো নোপোৱা। কণ্টেণ্টৰ নামত তোমালোকক বিষ দি আছে, গতিকে চাবা কথাবোৰ কেনেকুৱা, নিজে এবাৰ এনালাইজ কৰি চাবা। ঠিক আছে।